কোকৰাঝাৰ লোকসভা সমষ্টিৰ 12 জনৰ মনোনয়ন পত্ৰ দাখিল, 3 জনৰ মনোনয়ন পত্ৰ নাকচ। তৃতীয় পৰ্যায়ৰ অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে এইবেলি 12 জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। পিছত মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 3 জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হয়। মনোনয়ন পত্ৰ নাকচ হোৱা প্ৰাৰ্থীকেইগৰাকী হৈছে মোহন কুমাৰ বসুমতাৰী নিৰ্দলীয়, কমলাকান্ত দৈমাৰী তৃণমূল কংগ্ৰেছ আৰু নিৰ্দলীয় পৰেশ বড়ো। মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰাৰ পিছত কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থী 9 গৰাকী হৈছে কংগ্ৰেছৰ শব্দ ৰাভা, CPIMৰ বিৰাজ ডেকা, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ৰাজেশ নাৰ্জাৰী, পূৰ্বাঞ্চল জনতা পাৰ্টিৰ চৰণ ৱাৰী, BPFৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, UPPLৰ উৰ্খাও গোৰা ব্ৰহ্ম, নিৰ্দলীয় তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া, নিৰ্দলীয় ৰঞ্জন কুমাৰ ব্ৰহ্ম আৰু প্ৰসেনজিৎ কুমাৰ দাস।